Hello there student, welcome to Biochemistry. A very good news for class 10 students. Holoni hall HSLC পরীক্ষার question pattern, general mathematics, general science, social science আৰু ইংৰাজীত হলনি হৈছে তাৰ question pattern. কেনেকৈ হলনি হৈছে question pattern সবিশেষ চাওক এই ভিডিঅ'ত. 10 plus 90 হ'ব পৰীক্ষা, total 100 mark. মনত ৰাখিবা 45টা থাকিব 1 মাৰ্কৰ কোশ্চেন 45 into 1 equal to 45 marks 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ থাকিব 45 marks প্ৰ্যাকটিকেলত 10 marks total 100 marksত হ'ব এনেদৰে পৰীক্ষা কোশ্চেন প্যাটাৰ্ন চেঞ্জ হোৱা সাবজেক্ট কেটাৰ ব্লুপ্ৰিন্ট ইতিমধ্যে প্ৰকাশ পাইছে সেবাৰ অফিচিয়েল ওয়েবসাইটত প্ৰকাশ পাইছে ব্লুপ্ৰিন্ট আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰে আৰু ইয়াতে চাই লওক কোনটো চেপ্টাৰত কিমান মাৰ্ক আছে ইয়াতে দিয়া আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত কোনটো চেপ্টাৰত কিমানটা 1 মাৰ্কৰ কোশ্চেন থাকিব হেতু উল্লেখ কৰাৰ লগতে কিমান পাৰ্সেন্ট ইজি কিমান পাৰ্সেন্ট এভাৰেজ আৰু কিমান পাৰ্সেন্ট ডিফিকাল্ট কোশ্চেন থাকিব হেতু উল্লেখ কৰা আছে সাবজেক্ট ওয়াইজ ইয়াতে ব্লুপ্ৰিন্ট প্ৰকাশ পাইছে আপোনালোকে চাই লওক আপোনালোকে ইয়াৰ উপৰিও সেবাৰ অফিচিয়েল ওয়েবসাইটৰ পৰা এই ব্লুপ্ৰিন্ট ডাউনলোড কৰি চাই ল'ব পাৰে ব্লুপ্ৰিন্ট কেটাৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে ডাউনলোড কৰি চাই ল'ব ইয়াৰ লগতে আৰু এটা কথা আপোনালোকক জনাব খুজু যে ব্লুপ্ৰিন্ট ওয়াইজ জেনাৰেল ম্যাথছ আৰু জেনাৰেল সায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰৰ মই ভিডিঅ' বনাই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে যোগান ধৰিম আপোনালোকে সেইখিনি পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোক সাপোৰ্ট কৰি যাব থ্যাংক ইউ আমি ইতিমধ্যে 4টা বিষয়ত ইংৰাজী সমাজ অধ্যয়ন জেনাৰেল সায়েন্স আৰু জেনাৰেল ম্যাথছ গতিকে ইংলিছ জেনাৰেল সায়েন্স জেনাৰেল ম্যাথছ আৰু সোশ্যাল সায়েন্স এই 4টা সাবজেক্টত আমি কৰিছো কি প্ৰথম 50% টো অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব ভেৰি শৰ্ট কুৱেশ্যন 1 মাৰ্কৰ আৰু বাকি 50% টো 2 marks 3 marks 4 marks 5 marks যেনেকৈ আমাৰ ব্লুপ্ৰিন্ট আমি অলৰেডি কৰিছো তেনেকৈ হ'ব আৰু 50% মানে বাকি এই 4টা সাবজেক্টতে হ'ল কি 10 marks ইন্টাৰনেল এসেসমেন্ট আছে গতিকে 90 marksৰ ভিতৰত 45 marksৰ 1 markৰ থাকিব আৰু 45 marksৰ 2 3 4 এনেকৈ মিলি পেলাই থাকিব চেপ্টাৰ ওয়াইজ আৰু কোনটো চেপ্টাৰত 2 বা 3 মাৰ্ক বা 1 মাৰ্ক কেনেকৈ থাকিব সেইটো ব্লুপ্ৰিন্টটো আমি ইতিমধ্যে আমাৰ ওয়েবসাইটত উপলব্ধ হৈছে আৰু বাকি আমাৰ গোটেই স্কুলক জনাই দিয়া হৈছে ব্লুপ্ৰিন্ট আমাৰ হৈছে কি আমাৰ কুৱেশ্যন পেপাৰ এখন বনাবৰ কাৰণে আমাৰ এটা যেটো মেইন বডি কুৱেশ্যন পেপাৰখন কিছুমান মানে প্যাৰামিটাৰৰ ওপৰত নিৰ্ভৰ কৰে এখন কুৱেশ্যন পেপাৰ বনাওঁতে গতিকে সেই কুৱেশ্যন পেপাৰ বনাওঁতে ধৰক মানে নলেজ স্কিল এপ্লিকেশ্যন আন্ডাৰষ্টেণ্ডিং এইবিলাক প্যাৰামিটাৰক লৈ পেলাই কি হয় চেপ্টাৰ ওয়াইজ আমি অবজেক্টিভ কুৱেশ্যন কিমান হ'ব তাৰ ডেসক্ৰিপটিভ কিমান হ'ব সেইখিনি এটা ফ্ৰেমৱৰ্ক বনোৱা যায় এটা মেথমেটিক্যাল কনসেপ্ট ব্লুপ্ৰিন্ট ইজ এ মেথমেটিক্যাল কনসেপ্ট অফ সেটিং অফ কুৱেশ্যন পেপাৰ্ছ গতিকে এইটোৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যন পেপাৰখন বনোৱা হয় এইটো মানে কুৱেশ্যন পেপাৰ ডিজাইনটো বনাবৰ কাৰণে ব্লুপ্ৰিন্টটো খুব দৰকাৰ হয় সেইকাৰণে ব্লুপ্ৰিন্টটো আমি স্কুল লেভেললৈকে আমি মুকলি কৰি দিছোঁ যাতে তেওঁলোকে অহা বছৰ যেতিয়া পৰীক্ষা দিব সেইমতে যে পঢ়িলে তেওঁলোকে তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ পেটাৰ্ন তেওঁলোকে কুৱেশ্যন পেপাৰ পৰীক্ষাত দেখা পাব আমাৰ ক্লাছ 9ৰ পৰা আমাৰ হ'ব যিবিলাক ইণ্টাৰনেল এক্সামিনেশ্যন হৈ আছে আমাৰ ইণ্টাৰনেল এক্সামিনেশ্যনটো হৈ থাকিবই তেনেকৈ প্ৰথম ইউনিট টেষ্ট হ'ল তাৰপৰা হাফ ইয়াৰলি তাৰপৰা আৰু এটা ইউনিট টেষ্ট হ'ব তাৰপৰা আমাৰ তাৰপৰা ক্লাছ 10ৰ কাৰণে হ'ব প্ৰি বৰ্ড আৰু ক্লাছ 9ৰ কাৰণে হ'ব এনুৱেল গতিকে এইবিলাকতো হৈ থাকিব এইবিলাক সময়তো এই আখৰা মতেই হ'ব এই পেটাৰ্ণ মতেই হ'ব যাতে তেওঁলোকে ষ্টুডেণ্টে এটা প্ৰেক্টিছ হয় যে মোৰ 2023ত দিবলগীয়া পৰীক্ষাত হ'ব কুৱেশ্যন পেপাৰখন কেনেকুৱা হ'ব সেই কথাটো যাতে আগতে গম পায় তেওঁলোকে সেইকাৰণে আমি আগতীয়াকৈ চাৰ্কুলেট কৰি দিছোঁ যাতে এটা মেণ্টেলি তেওঁলোকে এটা প্ৰিপেয়াৰ হ'ব পাৰে পেপাৰখন এনেকুৱা ধৰণৰ হ'ব ভৱিষ্যতেতো থাকিব এইবিলাক ভৱিষ্যতে বহুত ধৰণৰ কিছুমান প্লেন প্ৰগ্ৰেম থাকিব নিউ এডুকেশ্যন পলিচি আহি আছে তাৰ কাৰণে আমি আটাই সাজু হ'ব লাগিব গতিকে এই এনেকৈ আমি সাজু হৈছোঁ বুলি আপোনাক ক'ব পাৰোঁ আৰু এটা সময়ত হয়তো OMR হ'ব পাৰে এটা সময়ততো বহীখন চেঞ্জ হ'ব পাৰে আনচাৰ বুকখন গতিকে এইটো সময়ে সময়ে কিছুমান চেঞ্জেছ আহি থাকিব আমি প্ৰথমবাৰতে আমি সকলো কৰিব বিচৰা নাই উত্তৰ বহীটো এইবাৰ অলপ চেঞ্জ হ'ব আগৰ অলপ ধৰণৰ তাৰ ডিচিশ্যনটো এতিয়া হোৱা নাই কিন্তু যোৱা বছৰৰ নিচিনা নহ'ব অলপমান চেঞ্জ হ'ব কাৰণ কিয় 1 মাৰ্কৰ কাৰণে মই ক'লোঁ আপোনাক 50% 1 মাৰ্ক হ'ব তাৰ কাৰণে এটা বেলেগ এটা পাৰ্ট হ'ব বাকি 50% বেলেগ এখন এটা পাৰ্ট থাকিব দুইটা কম্বাইন কৰি কেনেকৈ কৰা হয় সেইটো অকণমান চিন্তা কৰিবলগীয়া আছে কিন্তু বহীখন যোৱা বছৰৰ নিচিনা নহ'ব এইকেইটা সময়ত একেবাৰে কম সময় লাগিব অলপ যেহেতু আমাৰ পেটাৰ্ণটো চেঞ্জ হৈছে কিন্তু আমি বাকি বহুত সাবজেক্ট আছে আমাৰ ইলেক্টিভ সাবজেক্টেই আছে আমাৰ এতিয়া 31টা বাকি MIL খিনিতো আমাৰ আছেই
MIL এতিয়া 12টা হৈ গ'ল কাৰ্বি MIL বুলি গতিকে এইখিনিত আমি এইটো আখৰা কৰিব পৰা নাই গতিকে দ্বিতীয় পৰ্যায়ত আমি এইখিনি আৰম্ভ কৰিলে যেতিয়া গোটেই পেপাৰখিনিৰ লগত যদি আমি এইটো ছিষ্টেমত আনিব পাৰিম তেতিয়া পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে খুব কম সময় লাগিব এতিয়া আমাৰ ধৰক বহুত 45 ডেজ মিনিমাম লাগে তেতিয়া যথেষ্ট কম সময় লাগিব বহু ধৰণে উপকৃত কৰিব তেওঁলোকে তেওঁলোকৰ কথাটো হ'ল কি অবজেক্টিভ কুৱেশ্যন থাকিব গতিকে বিশেষকৈ আমি দেখা গৈছে কি তেওঁলোকে